নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। এয়া মই কাপোৰ আনি দেখুৱালোহি। সিহঁতৰ অকণ বিহু শেষ হোৱাই নাই, চবে ফূৰ্তি অলপ কৰি আছে। তাতে মোক মাতিলে কাপোৰ চাবলৈ বুলি ময়ো আহিলোঁ। ইয়াত দেখাই আছোঁ, চবেই ভাল পাইছে আৰু নিজৰ পচন্দৰ মতে চাই আছে সকলোৱে। আৰু মই কাপোৰখিনি বিকি আহি বেয়া হোৱা কাপোৰখিনি জাপি ল'লোঁ। আৰু ইয়াতো চালে মোৰ বৌহঁতে ইয়াতো অলপ বিকি গৈছে, ভালেখিনি বিকি গৈছে বুলি ক'ব লাগিব। মোৰ আজি প্ৰথম কাপোৰৰ বিজনেছটোত ইমান বেয়া হোৱা নাই। সকলো নিজৰ মনৰ পচন্দৰ মতে সকলোৱে চাই লৈছে। এতিয়া অকণমান নাচিছেও, ইমান ধুনীয়াকৈ নাচিছে চাওকচোন। মই ভিডিঅ'টো বহুত খেলিমেলিকৈ দিয়া হৈছে, কাৰণ এইটো নেটৱৰ্ক নাপায় কাৰণে ভালকৈ এডিট কৰিব পৰা নাই। আৰু ইয়াতে থকা বহুতে কোনেও যাতে বেয়া নাপায়। আইতাহঁতে মই ভিডিঅ'টো সেইকাৰণে ৰাখিছোঁ যে মোৰ প্ৰথম কাপোৰ বিজনেছটোত চিন থাকিবৰ কাৰণে মই ৰাখিছোঁ। তো মোৰ চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। দুখনমান ফটো ৰাখি থৈছোঁ। তো কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। সকলোৱে মৰম আশীৰ্বাদ কৰি আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰি নতুন এটা ভিডিঅ'তে আপোনালোকক লগ পাম। বাই বাই, গুড নাইট।